আজি আপোনালোকক দেখাম ডিমৰ পৰা কেনেদৰে পনীৰৰ নিচিনা এটা মানে ৰেচিপি ধুনীয়া ৰেচিপি বনাব পাৰি চাই থাককচোন অলপ নিমখ দি লৈছোঁ হালধি অলপ লৈ লৈছোঁ আৰু এতিয়া মিক্স কৰি দিয়ক এতিয়া মিক্সখিনি হৈ গ'ল ডিমৰ এতিয়া মই এইটো পাত্ৰত তেল অলপ দি লৈছোঁ গোটেই চাৰিওফালে তেল পৰাকৈ এনেকৈ ঘূৰাই দিব হৈ গ'ল এতিয়া আমি এই পাত্ৰত ঢালি দিছোঁ আপোনালোকে চাই থাকক এইটো মই কেনেদৰে পনীৰ হিচাপে বনাম হৈ গ'ল ঢাকনাটো দি ল'লোঁ এতিয়া মিক্স কৰা যোনটো ডিমৰ হেৰিটো মই ইয়াত এই উতলা পানী এনেকৈ দি লৈছোঁ গেছ লগাই দিছোঁ ইয়াত উতলি আছে যেতিয়া হ'ব আধা ঘণ্টামান এনেকৈ হেৰি কৰি থ'ব মই কেৰাহী পাতি তেল দি লৈছোঁ কেৰাহীত তেল দিলোঁ তেল পকিছে আৰু এতিয়া মই পিঁয়াজ দিম তেজপাত দিছোঁ নহৰু আদা পিঁয়াজ পকা জলকীয়া কাটি লোৱা এয়া মই পিঁয়াজ নহৰু আদা আৰু তেজপাত দি ভাজি আছোঁ অলপ ৰঙচুৱা হ'লে আলু দি দিম সিজাই থোৱা আলু এতিয়া মই সিজাই থোৱা আলু দি দিছোঁ হালধি দি দিছোঁ
আৰু এয়া চিনেমন পাউডাৰ, এয়া বটলত পোৱা যায় চিনেমন পাউডাৰ, কিনিব। এয়া চিনেমন পাউডাৰ অলপ দি লৈছোঁ, বেছি নিদিব, অলপ দিব। আৰু লৰাই দিব। আলুখিনি লাগি ধৰিলে আমি কাটি থোৱা পিচ পিচ কৰি থোৱা পনীৰ, এক পনীৰসমূহ দি ল'ম। ঢাকনাটো দি লওঁ কিছু সময়ৰ কাৰণে। মাজে মাজে লৰাই থাকিব, লাগি ধৰিবও পাৰেতো। ধুনীয়া গোন্ধ আহিছে, খাওঁ খাওঁ লাগি গৈছে আৰু গোন্ধত পাই। আমি অলপ কাট মাৰি থাকিব যাতে কেৰাহী লাগি নধৰে। পানী অলপ দি অলপ ঢাকি দিওঁ। এয়া মাজতে কেৰাহীত ভাজি লোৱা বেচন অলপ দি দিওঁ যাতে গ্ৰেভি হয়।